हेलो गाइस কি খবৰ আপোনালোকৰ আজি আৰু দুপৰীয়া ভাত খাইছিলা আপোনালোকৰ মাজলৈ আহিলো এয়া হৈছে কাবুলী বুট এইকেইটা মই বইল কৰিব দিম কাৰণ আজি বনাম চানা পনীৰ মছলা আজি বনাম গতিকে কাবুলী বুট কেইটা তিয়াই ৰাখিছিলো মই মৰ্নিঙে তিয়াই থৈ দিছিলো আৰু এতিয়া বইলিং হ'বলৈ দিম এয়া মই পানী দি দিছো আৰু অকমান নিমখ দি দিছো দি পেলাই ইয়াতে কুকাৰত ঢাকনিখন মাৰি দিছো এয়া মই কুকাৰত ঢাকনিখনিত মাৰি দিলোঁ আৰু মই তিহ বাকলি গৈছে এক চুটকিতে ভাজি এইখিনি কাটি ললোঁ তাৰ পাছত কেৰাহীটো তেল দি ফুৰণ দি পিঁয়াজ দি আৰু জ্বলা দি পেলাই এয়া মই তিহ আৰু আলুখিনি দি দিছোঁ ভাজিবৰ কাৰণে তিহ ভাজি কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন মই কিন্তু ভাল পাওঁ তাৰ পাছত মই ইয়াতে নিমখ দি দিছোঁ নিমখ দি পেলাই অকণমান লাৰি দিছোঁ তাৰপিছত হালধি ইয়াতে দি দিছোঁ হালধি দি অকণমান টাইম ভাজাৰ পাছত ইয়াতে মই ঢাকনিখন মাৰি দিছোঁ আৰু এয়া হৈছে আদা নহৰু জ্বলা আৰু পিঁয়াজ এইখিনি মই এক চুটকিত পিচি লৈছোঁ তাৰপাছত আমি যে কাবুলী বুটখিনি বইল হ'বলৈ দিছিলোঁ এইখিনি মই ইয়াতে কাঢ়ি লৈছোঁ তাৰপাছত এয়া চাওক আমাৰ ভাজিখনো ধুনীয়াকৈ হৈ আছে আৰু অকণমান পিছত ভাজিখন হৈ যাব তাৰপাছত আন এটা কেৰাহীত মই তেল দি দিছোঁ এয়া তেলখিনি গৰম হোৱাৰ লগে লগে পনীৰখিনি ফ্ৰাই কৰিব দিছোঁ পনীৰ ফ্ৰাই কৰোঁতে মই বেলেগ কণী দিম নিমখ দিম আৰু অকণমান হালধি দি দিছোঁ দি পেলাই ইয়াতে ধুনীয়াকৈ লৰাই দিছোঁ লৰাই দি পেলাই আমাৰ হৈ গ'ল পনীৰখিনি তাৰপাছত ইয়াতে পিঁয়াজ দি দিছোঁ আৰু তেজপাত দি দিছোঁ তাৰপাছত সেইখিনি ভাজা যোৱাৰ পাছত আমি যে কাটি ৰাখিছিলোঁ ন সেই আলুখিনি দি দিছোঁ আলুখিনি ধুনীয়াকৈ ভজাৰ পাছত ইয়াতে নিমখ দি দিছোঁ হালধি দি দিছোঁ দি পেলাই আৰু অকণমান টাইম লৰাই পেলাই মই ইয়াতে পেষ্টটো দি দিছোঁ পেষ্টটো দি অকণমান টাইম লৰাই পেলাই ইয়াতে জিৰা গুড়ি ধনিয়া গুড়ি গৰম মছলা ৰেড চিলি পাউডাৰ দি পেলাই অকণমান ভাজিম ভাজাৰ পাছত এয়া মই কাটি ৰাখি থৈ দিয়া বিলাহীখিনিও ইয়াতে দি দিছোঁ আজি বিলাহী পেষ্ট কৰি দিয়া নাই দেই এনেকৈ কাটি পেলাই দিছোঁ তাৰপিছত ইয়াত অকণমান টাইম ভাজি পেলাই ইয়াতে ঢাকনি দিম কাৰণ সিজিবৰ কাৰণে ঢাকনি দি দিলোঁ তাৰপিছত ঢাকনিখন মই উঠাই চালোঁ ইয়াতে ধুনীয়াকৈ মিলি গৈছে বিলাহীখিনি তাৰপাছত মই ইয়াতে কাবুলী বুটখিনি দি দিছোঁ তাৰপাছত ইয়াতে অকণমান ভাজিলোঁ ধুনীয়া এটা স্মেল আহিয়ে গৈছে এতিয়াই ইয়াত মই কি কৰিম গৰম পানী দি দিছোঁ গৰম পানী দিয়াৰ পাছত মই অকণমান লাৰি পেলাই ইয়াতে ঢাকনি দি দিম আৰু পনীৰ লগতে পনীৰখিনিও দি দিছোঁ আৰু পনীৰখিনি অকণমান জলদি দিলে টেষ্টটো ভাল হয় সেইকাৰণে পনীৰখিনিও দি দিছোঁ দি পেলাই ঢাকনি দি দিছোঁ ইয়াত মই দি দিছোঁ চাহী পনীৰ মছলা অকণমান দি দিছোঁ দি পেলাই মই অকণমান লাৰি পেলাই ইয়াতে মই 3 মিনিটমান ঢাকনিখন লগাই থৈছোঁ লগাই থোৱাৰ পাছত এয়া মই উঠাই দিছিলোঁ এয়া আমাৰ ফাইনেল ডিজাৰ্ট এয়া আমাৰ চানা পনীৰ মছলা হৈ গ'ল এতিয়া মই প্লেটিং কৰিম এয়া হৈছে জহা ৰাইচ লগতে এয়া তিহ আৰু আলু ভাজি এয়া হৈছে নেমু আৰু এয়া পিঁয়াজ এইকেইটা কিন্তু মোক লাগিবই আৰু ভাতৰ লগত আৰু এইখন পাপৰ বহুতে মোক সুধিছিলে পাপৰখন কেনেকৈ ৰ'ল কৰে নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাই দিম আৰু মই কেনেকৈ ৰ'ল কৰোঁ আৰু এয়া হৈছে চানা পনীৰ মছলা এইখিনি মই ইয়াতে লৈ লৈছোঁ আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই কেনেকুৱা পায় জনাবচোন আৰু আজি এইখনেই আছিলে দুপৰীয়াৰ থালি আজিলৈ আহিছোঁ বাই